নমস্কাৰ সকলো বন্ধু বান্ধৱীকে চাওক আমাৰ অসম চৰকাৰখনে কি কৰিছে কি নকৰিছে আমি তাত ক'বলগীয়া একো নাই যিবিলাক আমাৰ সাধাৰণ জনতাৰ সমস্যা সমাধান হোৱা নাই তাক লৈহে মোৰ সমস্যা ঠিক আছে এয়া হৈছে এয়া আমাৰ গৰাখহনীয়া নদীৰ কাষতে খুব সুন্দৰ এখন খেতি পথাৰ পিছপানে চালে আপোনালোকে নিশ্চয় গম পাব এইবিলাক এতিয়া খেতি কৰাৰ উপযোগী নহয় নদী খহি গটাই বালু হৈ গৈছে এইবিলাকত কোনো ধৰণৰ খেতি নহয় বন জংগল হৈ পৰিছে তাৰ পাছৰ অলপমান পাছৰ পৰা খেতি কৰাৰ সুবিধা এইবোৰ চাওক আপোনালোকে গৰাখহনীয়া নাই কোনো সুইচ গেট নাই কোনো কি বিশাল এখন পথাৰৰ মাজত এনেকৈ খেতিৰ টাইমত মানুহে দিন অতিবাহিত কৰিছে খুব কষ্টৰে আৰু সেই সময়তে মামাই কি কৰি আছে মামাই বুলি নহয় অসম চৰকাৰখনে কি কৰি আছে চাওক নাগাৰা নাম প্ৰতিযোগিতা অনুষ্ঠিত প্ৰতিযোগিতা নহয় অভিলেখ কিবা নহয় কিবা অভিলেখ সৃষ্টি কৰিব চাগে যেনেকৈ বিহুত সৃষ্টি কৰিলে ৰিণিকি বুলি গান এটা উলিয়াই তেনেতে আমাৰ নদীৰ অৱস্থা গৰাখহনীয়া অৱস্থা এইবোৰৰ সমস্যাৰ সমাধান কেতিয়াও নহব কেতিয়াও নকৰিব ইহঁতে ইয়াৰ ক্ষেত্ৰত কিমান মাটি চন পৰি গৈছে এনে খুব সুন্দৰকে খেতি হৈছিলে এইবিলাকত এতিয়া নাই একো খেতিৰ কোনো ব্যৱস্থাই কৰিব নোৱাৰি পানীৰ অসুবিধা